গাইজ আমি যাবলৈ ল'লো শিৱসাগৰ। আমি সকলোবোৰ ওলাইছো মানে লগৰখিনি পানী লৈছো আৰু আঁঠুৱা বেডশ্বীট তেনেকে মানে অলপ বস্তু লৈছো। বিশেষকৈ আমাৰ বাজেটটো বহুত কম হ'ল আৰু যোৱা মানে 2-3 দিনৰ আগত আমি গৈছিলো, পিছে গৈ আহিলো তাত মানে আঁঠুৱা আৰু বেডশ্বীট লাগে গৈছিলে, সেইটো কাৰণে আমি আঁঠুৱা আৰু বেডশ্বীট ল'লে আৰু পানী অলপ লৈ লৈছো, যিহেতু পানী বস্তুটো মানে সোনকালে শেষ হৈ যায়, সেইটো কাৰণে আমি লৈ লৈছো। আৰু এইফালে ভাৰ্গৱ, গুডু, এইফালে মৌচুম, আকাশ আৰু এইফালে হৈ গ'ল সত্যজিৎ, এইফালে হৈ গ'ল আমাৰ জিতু দা দেই। আমিবোৰ ওলাইছো, কিমান পাৰো কি কৰো নাজানো, আমি যি পাৰো সামৰ্থ্য অনুযায়ী মানে ৰাইজৰ সহায় লৈছো আৰু আমাৰ লগৰ খিনি যিসকলে আমাক সহায় কৰিছে বহুত বহুত ধন্যবাদ। আৰু আমাক ৰাইজে যিখিনি সহায় কৰিছে বহুত বহুত ধন্যবাদ। গৈ থাকোতে জাজি ডনক লগ পালো, এইটো ভাইৰেল বয় এইটো দেই গাইছ, মানে এইটো দিছো দেই, বেয়া নাপাবা। টোপোলা মানে তোমাৰ স্পৰ্টিং লাগিব, স্পৰ্টিং দিওঁ, স্পৰ্টিং আছে চাল আছে, বেয়া নাপাবা এইটো দিছো দেই। আমাৰ মমটো মেন, আমি জুবিন দেখো মানুহ পইচা লাগে মোক নালাগে, ৰাজনে খবৰ দিছে এলোৱালি কাষত তেওঁলোক কেম্প পাতি আছে, মানে যিহেতু তেওঁলোকৰ ঘৰত বহুত পানী হৈ গ'ল সেইকাৰণে কেম্প পাতি আছিলে আৰু ৰাস্তালৈ অকণমান ওলাই আহিলে তেওঁলোকক আঁঠুৱা আৰু বেডশ্বীট দি পেলাই অলপ সহায় কৰি দিলোঁ ৰাইজৰ সহযোগত। আৰু যিসকলে আমাক সহায় কৰিছিলে গম পাইছে, ভিডিঅ' দিছোঁ চাওক আপোনালোকে, আপোনালোকৰ এটকা পইচা আমি যোনটো আমি সহায় কৰিম বুলি কৈছিলোঁ তেওঁলোকক সহায় কৰিছোঁ। আমি খোৱা বস্তু মানে বহুত জেগাত পাইছে, সেইটো কাৰণে খোৱা বস্তু দিয়া হোৱা নাই, আমি তেনেকৈ আঁঠুৱা আৰু বেডশ্বীট দি পেলাই আৰু কিছুমান বস্তু দিছোঁ। আমি এতিয়া গৈছোঁ ভণ্টি এগৰাকীৰ ঘৰলৈ, ভণ্টি গৰাকী মানে বহুত প্ৰব্লেম হৈ আছে, কিছুমান সহায় কৰিম বুলি গৈ আছোঁ। আৰু চাওক পথাৰ এইবিলাক মানে পূৰা ফুল হ'ল, এইবিলাক দিছে একো পানী নহয়, ইয়াত পলস হয়, ইয়াত যদি মানে আপোনাৰ প্ৰায় মানে 4-5 ফুট পলস মানে পুৰা হৈ গৈছে এই পথাৰত, কি ক'ম আৰু। ইয়াত মানে কেনেকে ৰুব, এতিয়া কিছুমান জেগাত দেখি আহিছোঁ মানে পলসৰ ওপৰত ৰুই আছে, মানে একঁকাললৈকে সোমাই গৈছে। ব'লক শেষলৈকে চাই থাকক ভিডিঅ'টো, আমি ভণ্টিগৰাকীক কিদৰে সহায় কৰিব পাৰোঁ নাজানো, ব'লক। ভণ্টিজনী ঘৰলৈ গাড়ী নাযায়, সেইটো কাৰণে আমি মেইন ৰাস্তাতে ৰখালোঁ আৰু আমি খোজকাঢ়ি ভণ্টি ঘৰ পালোহি। ব'লক আমি ক'ত কেনেকৈ কি হৈছে আমি আপোনালোকক দেখুৱাম। ঘৰৰ পৰিস্থিতি দেখিছে বাহিৰৰ ফালৰ পৰা, মানে বোকা বহুত, মানে আপোনাৰ এই টিঙলৈকে পূৰা পানী উঠি গৈছে। ভণ্টিজনী ঘৰৰ পৰিস্থিতি কেনেকুৱা আপোনালোকে সকলোৱে দেখিলে, আৰু এই ভণ্টিগৰাকী মানে বহুত বস্তু উঠি গ'ল, লগতে বেগ তেনেকুৱা কিতাপ বহি তেনেকুৱা সকলোবোৰ উঠি গ'ল। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ দিবলৈ, কিন্তু আমি এটা বেগ দিছোঁ, লগত কাপোৰ দুযোৰমান দিছোঁ আৰু বিশেষকৈ চেণ্ডেল সূতা ভৰি আছে দেখিছে, চেণ্ডেল এযোৰ দৰকাৰ হৈছিলে, চেণ্ডেলযোৰ কিনিব নোৱাৰিলোঁ, তাৰ বিনিময়ত কিবা এটা দি থৈ আহিছোঁ, তেওঁ কিনিব পাৰিব। তেখেত ভণ্টিৰ মাক মানসিকভাৱে অসুস্থ, ভণ্টিজনীৰ দেউতাক বিশেষকৈ নাই আৰু কেইবাবছৰ আগতে ঢুকাইছিলে, আৰু লগত থাকে আইতাক বৰ্তাক আৰু তেনেকৈ থাকে। ঘৰৰ ভিতৰৰ পৰিস্থিতি দেখিছে কেনেকুৱা চাওক, বোকা আৰু মানে বহুত বস্তু উঠি গুচি গ'ল, কি ক'ম আৰু, দেখিলে বেয়া লাগে এনেকুৱাবিলাক দেখিলে, কি ক'ম। নিজে মানে সামৰ্থ্য অনুযায়ী সহায় কৰিছোঁ আৰু ৰাইজৰ সহযোগত আপোনালোকে গম পাইছে যিসকলে সহায় কৰিছিলে আমাক। মানে হঠাৎ আহিলে নে পানীটো, মানে অলপকৈ আহিছিলে তেতিয়া হঠাতে মানে একদম মানে হেৰি হৈ গ'ল আৰু পানী ইমানলৈকে উঠিছে। চব মানুহটো আচলতে মানুহটো ডুবি গৈছে, কেনেকুৱা পানী হৈ গৈছে। আৰু এই পৰিস্থিতিত মানে বস্তু বচাতকৈ মানে নিজৰ বাচিবলৈ চেষ্টা কৰিব ন মানুহে। ভণ্টিজনী ঘৰলৈ এই দাদাজনী লৈ আহিছিলে, আমাক বহুত বহুত ধন্যবাদ। ধুতি চোৱা কিলো ধুতি চুই এখন চাই দিয়া এখেতলোকৰ মানে আঁঠুৱা আৰু বেডশ্বীট বহুত বেছি দৰকাৰ হৈ আছিলে। আপোনালোকে বেক চাইডে এটা স্কুল ঘৰ দেখি আছে, সেই স্কুল ঘৰটো ডুবি আছিলে, ইমান পানী ভাবি চাওক। এতিয়া মানে নেপালী খুৰী যেনেকৈ ধ্বংস কৰি দিলে, ইয়াত মানে এনেকুৱা ধ্বংস কৰা নাই যদিও কিন্তু পানী কিন্তু বহুত ওপৰলৈকে উঠিছিলে। সেইকাৰণে তেখেতলোকে আমাক কণ্টেক্ট কৰিলে, যে কণ্টেক্ট মানে কি আৰু, আমি গ'লোঁ যে আপোনালোকক মানে আঁঠুৱা আৰু বেডশ্বীট বেছিকৈ দৰকাৰ হৈ আছিলে। খোৱা বস্তু কিন্তু তেওঁলোকে পাই আছে, কৈছে নিজে, মানে কিছুমান এনেকুৱা মানুহ আছে পায়ো নাইপোৱা বুলি কৈছে, সেইবিলাক আমি গম পাই গৈছোঁ। আচলতে কিছুমানে স্থানীয় ৰাইজে আমাক ডাইৰেক্টলি কৈ আছে, কিছুমান ভাল মানুহ থাকে ন, আৰু তেওঁলোকক সহায় কৰিলেও বহুত বহুত ভাল পাইছে, কাৰণ আঁঠুৱা বেডশ্বীট তেওঁলোকৰ বহুত প্ৰয়োজন হৈ আছিলে। নাপাব দেই তেনেকে পাইছ।
কিতাপৰ বিনা শেষ আমি মানে গোটেইখিনি লগৰখিনি মিলি পেলাই আৰু গোটেইখিনি ৰাইজৰ সহযোগ তুলি পেলাই তেনেকৈহে আমি কৰিছোঁ আৰু বিশেষকৈ মানে আমাৰ টিমটো আমি চব ফিল্ম বনাইছিলোঁ আৰু চব ফিল্মত টিমৰ ফালৰ পৰাই কৰিছোঁ দেই আৰু ৰাইজক সহায় লৈছোঁ নিজে নকৰি পেলাই আপোনালোকে কোনেও বেয়া চেয়া নাপাব মানে আমি সকলো ল'ৰাখিনিয়ে মিলি আৰু তাৰপিছত ৰাইজৰ সহযোগিতা লৈছোঁ সকলোৱে মানে মিলি পেলাই সহায় কৰিছোঁ আমি যেনেকৈ পাইছোঁ বিশেষকৈ মানে আমাৰ 4 দিন আমাৰো ভুগিলোঁ এই আমাৰ মানে এনেকুৱা হ'লেও মানে পলস পৰি যোৱাকৈ তেনেকুৱা হোৱা নাছিলে পানীটো উঠিলে আৰু নামি গ'ল এনেকৈ একো নষ্ট কৰা নাই খেতি বাহিৰে এইখিনি নষ্ট কৰা নাই আমাৰ ৰিলিফ দিওঁতে ৰাতি হৈ গ'ল এইফালে মাইনাদাই গাড়ী চলাই আছে এইফালে অংশুমান দাই বহুত সহায় কৰিলে আমাক লোকেশ্যনবিলাক উলিয়াই দিয়াত আৰু আমাৰ পাণ্ডৱকেইটা আছে পাছফালে বডিত দেখুৱাইছোঁ ৰ'ব এইকেইটা হৈছে আমাৰ পাণ্ডৱকেইটা গতিকে জয় জুবিনদা জয় আই অসম জুবিনদাৰ আদৰ্শ আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ জুবিনদাৰ আদৰ্শ জীয়াই ৰাখিবলৈ চেষ্টা কৰিম জয় জুবিনদা জয় আই অসম